নমস্কাৰ গাইজ, মোৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ এটা ফৰক চিলাবলৈ আৰম্ভ কৰিছোঁ আৰু এইটো ফৰকৰ পিচটো মই কিনি আনিছোঁ। এইবাৰ মোলৈ চিলাম বুলি ভাবিছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মইনো কেনেকৈ চিলাওঁ। এতিয়া মই ফাৰ্ষ্টতে কাটি লওঁ। আগৰ ভিডিঅ' যদি চাইছে, মই আমাৰ গুটিৰ কাৰণে এটা ফ্ৰক চিলাইছিলোঁ আৰু তাইৰ কাৰণে সেই ফ্ৰকটো ধুনীয়াকৈ হৈছিল। সেইটো কাৰণে ভাবিলোঁ মোৰ কাৰণেও এটা চিলাই চাওঁ আৰু ইয়াৰ ফ্ৰকৰ পিচ এটা আনিলোঁ। আনি মোৰ জোখত ধুনীয়াকৈ কাটি ল'লোঁ আৰু কাটাখিনি আপোনালোকক দেখুওৱা নাই বাৰু। আৰু এয়া চিলাবলৈও আৰম্ভ কৰিলোঁ আৰু ফ্ৰকটো চিলাওঁতে মোৰ 2 দিন লাগিল দেই। আৰু এয়া ফাইনেলি হৈও গ'ল আৰু মই পিন্ধি আহিলোঁ। মোৰতো বাৰু পিন্ধি ভালেই লাগিলে। আপোনালোকে জনাবচোন ফ্ৰকটোত মোক কেনেকুৱা লাগিছে আৰু চিলাব পাৰিছোঁ নে নোৱাৰিছোঁ। আৰু নিজে চিলাই পিন্ধাৰ সুকীয়াটোৱেই বেলেগ হয়নে? গাইজ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই আপোনালোকে। বাৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু শেষত মই কেইখনমান ফটোও লগাই দিছোঁ আৰু নতুন ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ পেজটো ফ'ল' কৰি দিব।